হেল্ল' এভৰিৱান, আপোনালোকক সকলোলৈকে মই পুনৰবাৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এয়া দেখিছেনে, এয়া আম। আজি যিহেতু বতৰ বহুতে গৰম, আজি আমাৰ ইয়াত বহুত ৰ'দ ওলাইছে, সেইবাবে ভাবিলোঁ আম টেঙাকে খোৱা যাওক। আৰু সেই গতিকে মায়ে এয়া আম টেঙা কুটিবলৈ যোজা কৰিছে। তাতে অকণমান নিমখ, অকণমান চেনি আৰু ধনিয়া দি সানি লৈছে। আৰু ঘপককৈ চাওকচোন, এয়া কোননো ওলাল, এয়া মোৰ ভাগিন দুটা। সিহঁতে আৰ্টৰ পৰা আহিলে, আহি পেলাই সিহঁতেও আম খাম বুলি ক'লে। আৰু মায়ে যিহেতু জ্বলা নাখায়, সেইবাবে এক্সট্ৰাকৈ মালৈ কাঢ়ি থৈ আমালৈ এয়া জলকীয়া অকণ মই সানি দিলোঁ, সৰু কণ জলকীয়া এটা। আৰু এইখিনি এতিয়া অকণমান ভাগিন দুটাকো দি দিওঁ, আৰু সিহঁতেও অকণমান খাম বুলি ক'লে। আৰু যিহেতু আম তিনিটা আছিলে, সৰু সৰু অকণমান হ'ল, কিন্তু একো নাই, বাতি খালে আতি যায় বুলি কথা এষাৰ আছেই। গতিকে এয়া সিহঁতক বাতি দুটা চমজালোঁ। আৰু ময়ো এয়া কেঁচা আমৰ সোৱাদ ল'বলৈ বাৰান্দাত বহি ল'লোঁ এনেকৈ। আৰু থালখন দেখি পিছে কিন্তু নাহাঁহিব দেই, মোৰ থালখন আমতকৈ বহুতেই ডাঙৰ, আমখিনিতকৈ। গতিকে আৰু মোৰ ইমপ্ৰেশ্যনটো চাই আপোনালোকেতো জানিছেই আমটো কিমান সুন্দৰ হ'ব। এইফালে কেমেৰাটো ঘূৰাই দিছোঁ, মায়েও তৃপ্তিৰে খাই আছে। গতিকে বাই বাই আজিলৈ।